হাই হেল্ল' গাইজ, নমস্কাৰ। কি খবৰ আপোনালোকৰ? তো আশা কৰোঁ সকলো ভালেই আছে, ময়ো ভালেই আছোঁ। আজি মই আহিছিলোঁ দুলীয়াজান। তো মই ভাবিলোঁ গোটেই ডিব্ৰুগড়খন আৰু দুলীয়াজানৰ পৰা সকলোখিনি দেখাম, ৰাতি কেনেকুৱা লাগে আপোনালোকক দেখাবৰ চেষ্টা কৰোঁ। তো এতিয়া আমি দুলীয়াজানৰ পৰা আহি আছোঁ, আহি থাকোঁতে টেঙাঘাট পালোহি। তো টেঙাঘাটতে হৈ আছে মেলা। তো মই ভাবিলোঁ অলপ সোমাই কিনে আপোনালোককো দেখাওঁ নেকি, কিন্তু ইয়াত মই নোসোমালোঁ। গৈ কিনে আমি অলপ আগত পামগৈ জনগোষ্ঠী সাংস্কৃতিক মেলা। তো ইয়াতে হৈ আছে জনগোষ্ঠী সাংস্কৃতিক মেলা 2025। তো ইয়াতে সোমাই কিনে আপোনালোকক সকলোখিনি দেখাব চেষ্টা কৰোঁ কি কি হৈ আছে। তো ব'লক। তো এতিয়া আমি আহি পাই গ'লোঁ তো জনগোষ্ঠী সাংস্কৃতিক মেলাত। তো ইয়াতে মই আপোনালোকক ভিতৰত গৈ কিনে সকলোখিনি দেখাবৰ চেষ্টা কৰোঁ। আপোনালোকৰ লাষ্টলৈকে চাই যাওক। তো এতিয়া মই আহিলোঁ ভিতৰত, কিন্তু বহুত কুঁৱলী পৰি আছে, কিন্তু দেখাব পৰা নাই তো ইমান ভালকৈ। তো ওচৰলৈ গৈ কিনে মই দেখাব চেষ্টা কৰোঁ। তো এতিয়া আমি আহিলোঁ ওচৰত। চাওক সকলোখিনি বজাৰ, দোকান বজাৰ সকলো দিয়া হৈ আছে, বহুত ভাল লাগিছে ইয়াত। আৰু ইয়াতে আহিলে এইফালে চাওক গাহৰি, ব্ৰইলাৰ, তাৰপিছত কেঁকুৰা সকলোখিনি পুৰি ৰাখিছে। তো এইফালে আমি লৈ ল'লোঁ ৰহি। তো ৰহি ল'লোঁ আৰু এইফালে গাহৰি ল'লোঁ, পুৰা গাহৰি। তো কাৰ প্ৰিয় ক'ব দেই। তো আমি খালোঁ, খাই কিনে এইফালে আহিলোঁ। নাইটত দেখাম বুলি ভাবিলোঁ, কিন্তু ইয়াত পূৰা কুঁৱলী দি আছিলে, তো ভালকৈ আমি দেখাব নোৱাৰিলোঁ। সেইকাৰণে আমি ডাইৰেক্ট আহি গ'লোঁ চকিডিং। তো এতিয়া আমি চকিডিং পোৱাগৈ নাই। এতিয়া কনভৰ্ট ৰোডৰ পৰা আমি চকিডিঙলৈ সোমাইছোঁ, কিন্তু এতিয়া এইটো কনভৰ্ট ৰোডৰ পৰা আমি চকিডিং অহা ৰাস্তাটো সোমাই কিনে এতিয়া আমি পামগৈ চকিডিং। তো চকিডিঙত আমি সকলোখিনি দেখাওঁ। তো এতিয়া আমি আহি পাই গ'লোঁ ডনবক্স। তো এইখন ডনবক্সখন আপোনাৰ চকিডিঙৰ লগতে আছে। তো ডিব্ৰুগড় যোন আছে সেইসকলে গম পাব, ডিব্ৰুগড় চকিডিঙৰ লগতে আছে ডনবক্সখন। তো এতিয়া আমি আহি পাই গ'লোঁ ডিব্ৰুগড়। তো এখন চকিডিং ফিল্ড হয়। তো চকিডিং ফিল্ডতো কিবা হৈ আছে, মেলা হৈ আছে, কিন্তু ইয়াতো পূৰা এনি টাইম হৈয়ে থাকে, 12 মাহে ইয়াত পূৰা মেলা কিবা কিবি এইবোৰ হৈয়ে থাকে। তো এইফালে আহি পাই গ'লোঁ আমি চকিডিং। তো এইটো চাওক ঘড়ীটো, এইফালে লিখা আছে আই লাভ ডিব্ৰুগড়। তো ইয়াতে মই থাকোঁ চকিডিঙতে। যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব, কমেণ্ট সকলোখিনি কৰি দিওঁ।